তোমাৰ চুলি বহুত ডাঙৰ হৈছে, নাকাটা কিয়? পিছত মোৰ গা ধুব লাগিব। তো ধুই ল'বা, তাতে কি আছে? মোৰ গা ধুওঁতে বহুত ভয় লাগে। কিয় তই গা ধোৱা বাদ দি মই এটা ছোৱালীক পচন্দ কৰো, কিমান দিনৰ পৰা পিছে পিছে ঘূৰি আছো কিন্তু নপতে। কেনেকে পতিব? তুমি গা নোধোৱা, তোমাৰ শৰীৰৰ পৰা গোন্ধ উলিয়াইছে। মই কৈছো তাক অহা মাহৰ পৰা গা ধুই ল'ব। অহা মাহত গা ধুব বুলি কৈ কৈ 6 মাহ হৈ গ'ল। ই গা ধুৱে না নোধোৱে তাতে তোৰ কি হয়? মোৰ কি হয় মানে, গা নোধোৱাকৈ মোৰ কাৰখানাত আহি থাকে, তাৰ শৰীৰৰ গোন্ধত মোৰ 5টা লেবাৰ মৰি গৈছে। এতিয়া কোনেও কামত নাহে, মই কি কৰিম এতিয়া? ফেক্টৰীটো কেনেকে চলাম? ঠিক আছে, কালিৰ পৰা গা ধুই ল'ব, আজিতো বহুত ঠাণ্ডা, ময়ো গা নোধো আজি। গা নোধোৱা তই? কিয় গা নোধোৱা? শৰীৰৰ পৰা গন্ধ ওলাইছে তথাপি গা নোধোৱা? গা ধুইছিলো না মই যোৱা বছৰত, দিল্লী কিয় গা ধুব লাগে? পুষ্পা, গা ধুই লোৱা না, তোৰ শৰীৰৰ গোন্ধত গাঁৱৰ মানুহবিলাক মৰি আছে। এতিয়া মই ঠাণ্ডাৰ পিছতহে গা ধুম, মৰিব দিম মানুহবিলাকক। ঠাণ্ডা, বহুত ঠাণ্ডা, মই গা নোধো কেলা। পুষ্পা নাম বুলি চাভা বুলি ভাবছা নেকি মোক? লেতেৰা হওঁ মই।